এতিয়া পৃথিৱীতে তল ওপৰ কৰি ঘূৰি ফুৰিব লাগিছে সৰস্বতী আৰু কি জানো সৰস্বতী লক্ষ্মীয়ে সেই দৈত্যলৈ তোকে বিয়া দিম বুলি প্ৰতিজ্ঞা কৰিছে আৰু আই সৰস্বতী কি তোকে বিচাৰি এতিয়া ঘূৰি ফুৰিছে আই লক্ষ্মীৰ মোৰ ওপৰত কিয় ইমান হিংসাৰ ভাবুদৰ হ'ল মইতো লক্ষ্মীৰ কোনো ক্ষতি কৰা নাই আৰু প্ৰভু বিষ্ণুৰে সমৰ্থন কিমানেৰে কৰিলে সমৰ্থন নহয় বিষ্ণু এই বিষয়ে একো গমকে নাপায় আমি তিনিওৰে মহাপ্ৰলয়ৰ বিষয়ে গোপতে আলোচনা কৰি আছিলো এতিয়া প্ৰভু লক্ষ্মীৰ সমে আলোচনা কৰিব কিন্তু গৈছে পিতা তুমি মোৰ বাবে অলপো ভয় নকৰিবা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে লক্ষ্মীয়ে মোৰ বুকুলৈ কিবা ব্ৰহ্মখেল কৰিলে নেকি সেই ব্ৰহ্মখেল মই পুনৰ লক্ষ্মী বুকুলৈ দিম নহয় আর সেই ভয়ঙ্করে মুখী মণ্ডল দেখলে মোরে পেটতে হাত ভরি লুকায় আর কি চাও সরস্বতী কিন্তু বিবাহ করার লগতে মূর্খ করে বেদি বেদঙ্গ হরণ করিব পিতা তুমি নিশ্চয় থাকা সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে চাই থাকিবা পিতা মই ইয়াৰ উচিত ব্যৱস্থা ল'ম নহয় সৰস্বতী তোর বাবে মুড়ি বড় চিন্তা হয় পিতা এইভাবে কইছো তই ইয়াতে এখন না থাকিবি তই ইয়াতে এখন না থাকিবি মই আহিলো তই ইয়াতে এখন না থাকিবি পিতা পিতা